নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোত থকা সমূহ ছাত্ৰ ছাত্ৰীকে নমস্কাৰ জনালোঁ। আজি মই অসমীয়া নাটক যিখন তোমালোকৰ 5th চেমত অসমীয়া নাটক এই কিতাপখন আছে, অৰ্থাৎ এইখন কিতাপ তোমালোকৰ মেজৰ এণ্ড মাইনৰ সকলো ষ্টুডেণ্টৰ বাবে হয়। আৰু এইখন কিতাপৰ আজি মই ৰাম নৱমী অৰ্থাৎ গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু কাৰেঙৰ লিগিৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই দুটা চেপ্টাৰ আজি মই কমপ্লিটলি A to Z গোটেইখিনি ভিডিঅ'টোৰ জৰিয়তে ষ্টাৰ্ট কৰিম। প্ৰথমতে আছে আমাৰ ৰাম নৱমী অৰ্থাৎ গুণাভিৰাম বৰুৱাদেৱৰ প্ৰথম সাহিত্যকৰ্ম কি আছিল? গুণাভিৰাম বৰুৱাৰ প্ৰথম সাহিত্যকৰ্ম আছিল ৰাম নৱমী নাটক। এই নাটকখনৰ প্ৰথমতে অৰুণোদয়ৰ আলোচনীখনৰ ধাৰাবাহিকভাৱে ৰূপপ্ৰকাশ পাইছিল। অৰ্থাৎ তোমালোকে ৰাম নৱমীৰ কথা তোমালোকে হয়তো আগতে কেতিয়াবা হয়তো পাইছা। তোমালোকে যিখিনি পাইছা ইয়াত গোটেইখিনি কথা ইয়াত থাকিব। মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ প্ৰতিটো কুৱেশ্যন অৰ্থাৎ তোমালোকৰ ৰাম নৱমী আৰু কাৰেঙৰ লিগিৰি এই দুটা ইউনিট একেলগে মানে এটা ইউনিটতে দুটা চেপ্টাৰ আছে, এই দুয়োটা চেপ্টাৰ একেলগে এই ভিডিঅ'টোৰ জৰিয়তে উপস্থাপন কৰিছোঁ। গতিকে তোমালোকে এই ভিডিঅ'টো যাতে সুন্দৰভাৱে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আৰু স্কিপ নকৰি সুন্দৰভাৱে তোমালোকে A to Z এই ভিডিঅ'টো চাই থাকিবা। ৰাম নৱমী নাটকখনত শকুন্তলা নাটকৰ কিবা প্ৰভাৱ আছে নেকি? অৰ্থাৎ তোমালোকে শকুন্তলা নাটকখন হয়তো গমেই পোৱা হয়। শকুন্তলা নাটকখনৰ বহুত দৃশ্য ৰাম নৱমীৰ লগত মিলে। যেনেধৰণৰ তোমালোকে শকুন্তলা এইটো কুৱেশ্যন এনেধৰণৰ কুৱেশ্যনবিলাক তোমালোকৰ ফাইনেল এক্সামৰ বাবে বহুতখিনি ইম্পৰ্টেণ্ট। আৰু তোমালোকে হয়তো গমেই পাইছা, তোমালোকৰ যিসকল 5th চেমৰ ষ্টুডেণ্ট আছা তোমালোকে হয়তো গমেই পাইছা তোমালোকৰ ডিচেম্বৰৰ 2nd উইকত তোমালোকৰ ফাইনেল এক্সাম হ'ব। গতিকে ময়ো যিমানখিনি পাৰোঁ ভিডিঅ'বিলাক অতি সোনকালে উপস্থাপন কৰিবলৈ চেষ্টা কৰি আছোঁ। ৰাম নৱমী নাটকখনত তোমালোকৰ যিমানখিনি কুৱেশ্যন আছে গোটেইখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে উপস্থাপন কৰিছোঁ। নাটকখনৰ নায়ক আৰু নায়িকা কোন আছিল? নাটকখনৰ নায়িকা আছিল ৰামচন্দ্ৰ আৰু নায়িকা কোন আছিল? এনেধৰণৰ কুৱেশ্যনবিলাক তোমালোকৰ বহুতখিনি ইম্পৰ্টেণ্ট হয়। মই তোমালোকক যিখিনি তোমালোকৰ মানে ভিডিঅ'ত অৰ্থাৎ এই ভিডিঅ'টোৰ জৰিয়তে যিখিনি তোমালোকৰ একেবাৰে ইম্পৰ্টেণ্ট হয় অৰ্থাৎ ৰাম নৱমীৰ ওপৰত যিখিনি তোমালোকৰ বহুতখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আছে তাৰে ভিতৰত মই যিখিনি তোমালোকৰ একেবাৰে ইম্পৰ্টেণ্ট হয় তাৰে ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো উপস্থাপন কৰা হৈছে। গতিকে এই ভিডিঅ'টো তোমালোকে যিমানখিনি পাৰা তোমালোকে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা, কাৰণ ভিডিঅ'টো বনাওঁতে বহুতখিনি কষ্ট হৈছে। ৰাম নৱমী নাটকখনৰ কোনে লিখিছিল? অৰ্থাৎ ৰাম নৱমী নাটকখন লিখিছিল গুণাভিৰাম বৰুৱাই। এতিয়া আমি আগবাঢ়ো চমু প্ৰশ্ন উত্তৰ, অৰ্থাৎ তোমালোকৰ 5 মাৰ্কৰ থাকিব পাৰে, হয়তো তোমালোকৰ 6 মাৰ্কৰো থাকিব পাৰে, হয়তো তোমালোকৰ 3 মাৰ্কৰো থাকিব পাৰে। গতিকে সেনেধৰণৰ আমি অৰ্থাৎ এনেধৰণৰ 3 মাৰ্কৰ 5 মাৰ্কৰ 10 মাৰ্কৰ বা 7 মাৰ্কৰ হিচাপত আমি এটা কুৱেশ্যন চাব বিচাৰোঁ। গুণাভিৰাম বৰুৱাৰ বিষয়ে লিখিব দিব পাৰে। হয়তো গুণাভিৰাম বৰুৱাই ৰাম নৱমী নাটকখনত কি ধৰণৰ তেওঁ ব্যাখ্যা আগবঢ়াইছে এটা কুৱেশ্যনে তোমালোকে চালে হ'ব, বাকীকেইটা তোমালোকে নাচালে কথা নাই। কাৰণ তোমালোকৰ যিহেতু চেপ্টাৰটোৰ নামেই হৈছে ৰাম নৱমী গুণাভিৰাম বৰুৱাদেৱৰ ৰচনা। গতিকে ৰাম নৱমী তোমালোকে গুণাভিৰাম বৰুৱাৰ বিষয়ে চাবা আৰু তাৰোপৰি তোমালোকে গুণাভিৰাম বৰুৱাদেৱে ৰাম নৱমীত কি বৰ্ণনা কৰিছে সেই বিষয়ে চাবা। তাত তোমালোকৰ সুন্দৰভাৱে নম্বৰ পাবলৈ সক্ষম হ'বা। এতিয়া আমি একবাৰ নেক্সট পেজলৈকে তেওঁ গুণাভিৰাম বৰুৱাৰ বিষয়ে ইয়াত গোটেইখিনি মই A to Z বিৱৰণ দি দিছোঁ। ভিডিঅ'টোৰ জৰিয়তে তোমালোকে সুন্দৰভাৱে গোটেইখিনি বুজি পাবাই। তোমালোকে ভিডিঅ'টো মাথো স্কিপ নকৰি সুন্দৰভাৱে A to Z চাব লাগিব। তেতিয়া যদি তোমালোকে স্কিপ কৰি যোৱা এটাৰ পাছত থকা পিছৰ খণ্ডটো তোমালোকে বুজি নাপাবা। গতিকে তোমালোকে স্কিপ নকৰি সুন্দৰভাৱে তোমালোকে A to Z চাই যাবা। তেতিয়া তোমালোকে গোটেইবিলাক কুৱেশ্যন তোমালোকে এড কৰিব পাৰিবা। তাৰোপৰি তোমালোকে ফাইনেল এক্সামৰ বাবে এইবিলাক প্ৰশ্ন উত্তৰ তোমালোকে চাব পাৰিবা। তোমালোকৰ যিহেতু কলেজ বা স্কুলত তোমালোকৰ যিবিলাক কলেজ থাকে সেইবিলাক কলেজত তোমালোকৰ প্ৰশ্ন উত্তৰবিলাক এনেদৰে নিদিয়ে বা মডেলতো ইমান ধুনীয়াকৈ নাথাকে কুৱেশ্যনবিলাক। গতিকে মই তোমালোকৰ যিমানখিনি বাৰু তোমালোকৰ বাবে এই গোটেইবিলাক কুৱেশ্যন এনচাৰ বহুত ভালকৈ দিবলৈ চেষ্টা কৰিছোঁ। গুণাভিৰাম বৰুৱাৰ ব্যক্তিগত জীৱনৰ বৈশিষ্ট্য লিখা। গুণাভিৰাম বৰুৱাৰ ব্যক্তিগত জীৱন আছিল এক অনুপ্ৰেৰণামূলক আৰু সাহসিকতাৰ পৰিচায়ক। তেওঁ জীৱনৰ ব্যক্তিগত অভিজ্ঞতা সমাজ সংস্কাৰ বীজ ৰোপণ কৰিছিল। তেওঁৰ বিষয়ে বহুত ধৰণৰ কথা আছে। তেওঁ কিমান চনত জন্ম হৈছিল, মৃত্যু কেতিয়া হৈছিল, তেওঁ কাক বিবাহ কৰিছিল, এইবিলাক কথা তোমালোকে এড কৰি দিব পাৰিবা যেতিয়া তোমালোকক গুণাভিৰাম বৰুৱাৰ বিষয়ে চমুকৈ লিখিব দিয়ে। যেতিয়া তোমালোকক গুণাভিৰাম বৰুৱাই ৰাম নৱমী নাটকখনৰ কি ধৰণে বিৱৰণ কৰিছে তেতিয়া তোমালোকে গুণাভিৰাম বৰুৱাৰ এইবিলাক বিষয়ে তোমালোকে লিখিলে নম্বৰ নোপোৱা। তাত তোমালোকে লিখিব লাগিব গুণাভিৰাম বৰুৱাৰ বিষয়ে অলপ বিষয় লিখিব লাগিব। গুণাভিৰাম বৰুৱাই কেনেধৰণৰ আছিল, তাৰপাছত তোমালোকে নেক্সট পেজত লিখিব লাগিব যে গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী নাটকখনৰ চমু বিৱৰণ। গুণাভিৰাম বৰুৱাৰ
ইয়াত সকলোবিলাক বিষয়ে মই যিখিনি তোমালোকক কুৱেশ্যন লাগতিয়াল হয় গোটেইবিলাক কুৱেশ্যনে এড কৰি দিছোঁ যাতে তোমালোকৰ পৰীক্ষাৰ বাবে ফাইনেল এক্সামৰ বাবে ভাল হয় কাৰণ ফাইনেল এক্সামৰ বাবে বহুত দিন নাহেও তোমালোকৰ এমাহ আছে মাত্ৰ তাৰ বাবে মই যিমানখিনি পাৰোঁ তোমালোকক ভিডিঅ'বিলাক অতি সোনকালে দিবলৈ চেষ্টা কৰি আছোঁ আৰু তোমালোকে যাতে মোক ছাপোৰ্ট কৰা কাৰণ ভিডিঅ'বিলাক যিমানখিনি কষ্ট কৰি দিয়া হয় সিমানখিনি ফল পোৱা যোৱা নাই গতিকে তোমালোকে যিমানখিনি পাৰা ভিডিঅ'বিলাক অলপ তোমালোকে ছাপোৰ্ট কৰিবা গুণাভিৰাম বৰুৱাৰ অৱদানৰ বিষয়ে লিখা অৰ্থাৎ গুণাভিৰাম বৰুৱা কি আছিল এইবিলাক কুৱেশ্যন ছেম টু ছেম হয় গুণাভিৰাম বৰুৱাৰ জীৱনৰ বিষয়ে লিখা গুণাভিৰাম বৰুৱাই কেনেধৰণৰ মানে তেওঁ জীৱন নিৰ্বাহ কৰিছিল এইবিলাক বিষয়ে গোটেইবিলাক প্ৰশ্ন এটা এনচাৰতে নিহিত হৈছে মই তথাপি কুৱেশ্যনবিলাক বেলেগ বেলেগ ধৰণে দি দিছোঁ যাতে তোমালোকে পৰীক্ষাত কেতিয়াও যাতে তোমালোকৰ খেলিমেলি নালাগে প্ৰশ্নবিলাক বেলেগ বেলেগ হ'ব কিন্তু এনচাৰটো এটাই হ'ব গুণাভিৰাম বৰুৱা কেনেধৰণৰ আছিল গুণাভিৰাম বৰুৱা সমাজ সংস্কাৰমূলক সাহসিকতা এইবিলাক আছিল গুণাভিৰাম বৰুৱাৰ বিষয়ে বহুত ধৰণৰ আছে এই কিতাপখনত তোমালোকে গুণাভিৰাম বৰুৱাৰ বিষয়ে অলপ চাবা তাৰ কাৰণ যিহেতু তেওঁ গুণাভিৰাম বৰুৱাই ৰামনৱমী এই নাটকখন লিখিছিল গতিকে এই ৰামনৱমী নাটকখনৰ বিষয়ে অলপ চাব লাগিব আৰু তাৰোপৰি তোমালোকে লিখকজনৰ বিষয়ে অলপ চাব লাগিব লিখকজনৰ বিষয়টো চোৱাটো প্ৰতিখন কিতাপৰে এটা মূল বৈশিষ্ট্য কাৰণ লিখকজনৰ কিছু কথা তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যনত আহিব পাৰে ধৰা হ'ল গুণাভিৰাম বৰুৱাৰ বিষয়ে আহিব পাৰে 1 মাৰ্কৰ কুৱেশ্যনত গুণাভিৰাম বৰুৱাৰ বিষয়ে নাহে অৰ্থাৎ গুণাভিৰাম বৰুৱাৰ নাটকখনৰ বিষয়ে কিছুমান কুৱেশ্যন থাকিব পাৰে এনেধৰণৰ কুৱেশ্যনবিলাক আহিব লাষ্ট কুৱেশ্যন আছে আমাৰ ৰামনৱমী নাটকখনৰ পটভূমি আৰু উদ্দেশ্য চমুকৈ আলোচনা কৰা এইটো প্ৰশ্ন মই প্ৰথমৰ পৰা কৈ আছোঁ যে ৰামনৱমী নাটকখনৰ বিষয়ে তোমালোকৰ পৰীক্ষাত আহিব বা এনেধৰণৰ কুৱেশ্যন আহি আছে ৰামনৱমী নাটকখনৰ কেতিয়া স্থাপন কৰা হৈছিল মানে কেতিয়া উদ্ভাৱন কৰা হৈছিল ৰামনৱমী নাটকখনত কেনেধৰণৰ মূল বৈশিষ্ট্য কি এইবিলাক কথাই আছে ইয়াত মই চমুকৈ দিছোঁ যাতে তোমালোকে বুজি পোৱা ৰামনৱমী নাটকখনত সমাজ সংস্কাৰৰ দিশৰ পৰা কিমান সফল পোৱা গৈছিল অৰ্থাৎ ৰামনৱমী নাটকখন তোমালোকে জানানে যদি জানা প্লিজ তোমালোকে কমেণ্ট কৰিবা যদি নাজানা প্লিজ তোমালোকে কমেণ্ট কৰিবা ৰামনৱমী নাটকখনৰ সমাজ সংস্কাৰৰ দিশৰ পৰা কিমানখিনি সফল হ'ব পৰা গৈছিল অৰ্থাৎ ৰামনৱমী নাটকখনৰ সমাজ সংস্কাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত অৰ্থাৎ নাট্যকাৰজনে সমাজৰ বিভিন্ন ধৰণৰ প্ৰথা বিধৱা বিবাহ তাৰপিছত বাল্য বিবাহ এইবিলাকৰ ৰূপত তেওঁ নাটকখন প্ৰস্তুত কৰিছে যিটো এইটো সময়ত বিধৱা বিবাহ তাৰপাছত বাল্য বিবাহ বহুত ধৰণৰ হৈ আছে এতিয়া আমি নেক্সট চেপ্টাৰটোলৈ আমি আগবাঢ়ো কাৰেঙৰ লিগিৰি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে লিখা এখন নাটক আছে কাৰেঙৰ লিগিৰি প্ৰথম নাট্যকাৰজনৰ নাম কি অৰ্থাৎ কাৰেঙৰ লিগিৰিৰ প্ৰথম নাটকাৰ নহয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৰ্থাৎ জ্যোতিপ্ৰসাদৰ প্ৰথম নাটকখনৰ নাম কি শোণিত কৰি এইবিলাক কুৱেশ্যন তোমালোকৰ 1 মাৰ্কৰ হিচাপত ফাইনেল এক্সামত বহুত এনেধৰণৰ কুৱেশ্যনবিলাক আহিব জ্যোতিপ্ৰসাদ আগৰৱালাই কোন দেশত বোলছবি নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল এইটো কুৱেশ্যন পৰীক্ষাত আহি থাকে বা তোমালোকৰ বিভিন্ন ধৰণৰ এক্সামতো তোমালোকৰ এইটো কুৱেশ্যন বেছিভাগ আহে এইটো কুৱেশ্যনৰ এনচাৰ হৈছে জাৰ্মানীত অৰ্থাৎ তেওঁ জাৰ্মানত বিভিন্ন বোলছবিৰ বাবে তেওঁ প্ৰশিক্ষণ লৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই নাটকসমূহত কেইটা ভাগত ভাগ কৰিছে অৰ্থাৎ তেওঁ নাটকসমূহ 2টা ভাগত ভাগ কৰে কাব্যধৰ্মী আৰু নাট্যধৰ্মী নাটক এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়ো যিহেতু কাৰেঙৰ লিগিৰি জ্যোতিপ্ৰসাদ আগৰৱালাই অৰ্থাৎ আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে লং কুৱেশ্যন এতিয়ালৈকে চোৱাই নাই আমি শ্বৰ্ট কুৱেশ্যনতে আমি ষ্টাৰ্ট কৰি আছোঁ যিহেতু তোমালোকৰ শ্বৰ্ট লং সকলোবিলাক কুৱেশ্যনে ফাইনেল এক্সামত আহিব গতিকে আমি শ্বৰ্ট কুৱেশ্যনবিলাক চোৱাটো আমাৰ প্ৰথম কৰ্তব্য হয় কাৰণ শ্বৰ্ট কুৱেশ্যন যদি তোমালোকে 6টা এনচাৰ কৰিব পাৰা লং কুৱেশ্যন 6 নম্বৰীয়া এটা নকৰিলেও কথা নাই যদি তোমালোকৰ শ্বৰ্ট কুৱেশ্যন 6টা তোমালোকৰ শুদ্ধ হয় তেতিয়া সেইটো 3 মিনিটতে কৰিব পাৰি শ্বৰ্ট কুৱেশ্যন কিন্তু লং কুৱেশ্যন তোমালোকৰ 3 মিনিটত নহ'ব 5 মিনিট 7 মিনিট লং কুৱেশ্যন এটা 6 নম্বৰীয়া লং কুৱেশ্যন এটাত 5 মিনিট 6 মিনিট লাগিবই গতিকে তোমালোকে কোনটো বিবেচনা কৰা তোমালোকৰ কথা আৰু তোমালোকৰ শ্বৰ্ট কুৱেশ্যন লিখা লং কুৱেশ্যন লিখা সেইটো তোমালোকৰ কথা মই বাছ তোমালোকক ভিডিঅ'বিলাক উপস্থাপন কৰিছোঁ যাতে তোমালোকৰ পৰীক্ষা ভাল হয় এতিয়া আমি একবাৰো লাহেকৈ আমি লং কুৱেশ্যনৰ ভালে যিহেতু মই ভিডিঅ'টোৰ প্ৰথমতে কৈছোঁ শ্বৰ্ট লং সকলোবিলাক কুৱেশ্যন এনচাৰ আমি এই ভিডিঅ'টোত উপস্থাপন কৰিছোঁ ঠিক তেনেদৰে এই ভিডিঅ'টোত গোটেইখিনি কুৱেশ্যন এনচাৰ মই এড কৰিছোঁ যিমানখিনি পাৰোঁ গোটেইখিনি কুৱেশ্যন এই ভিডিঅ'টোত A to Z গোটেইখিনি এড হৈ আছে গতিকে তোমালোকে
গতিকে তোমালোকে যিমানখিনি পাৰা এই ভিডিঅ'টো তোমালোকে ছাপোৰ্ট কৰিবা কাৰণ এই ভিডিঅ'টোত ছাপোৰ্ট অবিহনে কেতিয়াও এই ভিডিঅ'টো নতুনত্বৰ ৰূপ দিয়া নহয় কাৰণ এই ভিডিঅ'টোৰ পাছত নেক্সট ভিডিঅ'টোত আমি নতুন বিষয়ে আমি আলোচনা কৰিম পেপাৰসমূহ আলোচনা কৰিম পেপাৰসমূহত কেনেধৰণৰ কুৱেশ্যন আহিছে গতিকে তোমালোকে যিমানখিনি পাৰা এই ভিডিঅ'টোত তোমালোকে কমেণ্ট কৰিবা পেপাৰ বুলি যিমানখিনি কমেণ্ট যদি পেপাৰ বেছি কমেণ্ট আহে তেনেহ'লে মই এই পেপাৰৰ ওপৰত থকা ভিডিঅ'টো উপস্থাপন কৰিবলৈ চেষ্টা কৰিম মানে ফাইনেল আগতে তোমালোকে যিসকলে মোৰ ইউটিউব চেনেলৰ ভিডিঅ'বিলাক আগৰ পৰা চাই আছা তেওঁলোকে হয়তো গম পায় মই পেপাৰৰ ওপৰত ফাইনেল এক্সামৰ পেপাৰৰ আগত এটা ভিডিঅ' উপস্থাপন কৰোঁ সেইটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় আৰু যদি সেই সেনেধৰণৰ ভিডিঅ' এটা উপস্থাপন কৰিব লাগে মানে বহুতখিনি কষ্ট হয় গতিকে তোমালোকে মোক ছাপোৰ্ট কৰিব লাগিব তোমালোকৰ লাষ্ট ষ্টেপ হৈছে তোমালোকৰ পেপাৰ আলোচনা মানে পেপাৰ এখন ফাইনেল এক্সামৰ মই নিজাববীয়াকৈ বনাইখানে তোমালোকৰ সৈতে উপস্থাপন কৰোঁ আৰু এই কথাটো বহুত ষ্টুডেণ্টে জানে যিসকলে আগৰ পৰা ভিডিঅ'বিলাক চাই আহিছে গতিকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা বুলি আশা ৰাখিলোঁ ভিডিঅ'টোত বহুতখিনি প্ৰশ্ন উত্তৰ দিয়া হৈছে আৰু যিমানখিনি পাৰোঁ মই তোমালোকৰ বাবে ভিডিঅ'টোত যিমানখিনি পাৰোঁ প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ কাৰণ এই ভিডিঅ'টোত বহুতখিনি কুৱেশ্যন এনচাৰ একলগ হৈছে কাৰণ দুটা চেপ্টাৰৰ ভিডিঅ' এটা ভিডিঅ'ৰ জৰিয়তে উপস্থাপন কৰিছোঁ গতিকে এই ভিডিঅ'টো বহুত লং আছে তোমালোকে এই ভিডিঅ'টোত থকা প্ৰতিটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাৰ বাবে মই আকৌ বাৰ কৈছোঁ সেইকাৰণে পৰীক্ষাৰ বাবে বহুতখিনি ইম্পৰ্টেণ্ট আৰু তোমালোকক যদি পেপাৰৰ ওপৰত এটা ভিডিঅ' উপস্থাপন কৰিব লাগে মানে এই পেপাৰৰ ওপৰত ভিডিঅ' উপস্থাপন কৰাটো মই আগৰ পৰাই কৰোঁ মানে ফাইনেল এক্সামৰ ধৰা ফাইনেল এক্সামত কেনেধৰণৰ প্ৰশ্ন আহিব ক'ৰ পৰা কি কুৱেশ্যন আহিব এনেধৰণৰ এখন পেপাৰ উপস্থাপন কৰা হয় প্ৰতিটো বছৰতে প্ৰতিটো ছেমিষ্টাৰতে বনোৱা হয় গতিকে তোমালোকে মোক কমেণ্ট কৰিবা মই তেনেধৰণৰ এখন পেপাৰ উপস্থাপন কৰিম মাত্ৰ তোমালোকে কমেণ্ট কৰিবা পেপাৰ বুলি যিমানখিনি কমেণ্ট তোমালোকৰ ছাপোৰ্ট পাওঁ সিমানখিনি ভিডিঅ'টো উপস্থাপন কৰিবলৈ চেষ্টা কৰিম গতিকে এই ভিডিঅ'টো যদি ভাল লাগিছে তোমালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা বুলি আশা ৰাখিলোঁ